শিক্ষাৰ এই স্থিতিটো কেনেধৰণে লয়? মই অকণমান ওলোটাকৈ কথাটো আৰম্ভ কৰিব বিচাৰিছোঁ। আচলতে অসমৰ মানুহৰ এতিয়া ধাৰণা কৰিব পৰা, যিটো ধাৰণা কৰে যে আমুক এটা হ'ব তামুক হ'ব, সেই ধাৰণা কৰিব পৰা গুণটো কিন্তু অসমৰ মানুহৰ এতিয়া বাঢ়ি গৈছে। কাৰণ আজি এছপি উঠাই দিছে, অসমৰ মানুহে কিন্তু আজিৰ পৰা 2-3 মাহৰ আগতে বা আজিৰ পৰা 1 মাহৰ আগতে অসমৰ মানুহে কৈছিল যে মাজুলীৰ ইলেকশ্যন বা পৌৰ নিগমৰ যেতিয়া ইলেকশ্যন আহিব তেতিয়া এছপি উঠি যাব। এই কথাটো মানুহে আজিৰ পৰা 1 মাহ বা 2 মাহৰ আগতে ধাৰণা কৰিছিল। সেইকাৰণে মই এটা কথা ক'ব বিচাৰিছোঁ যে অসমৰ মানুহৰ ধাৰণা কৰিব পৰা শক্তিটো এতিয়া বাঢ়ি গৈছে আৰু সেই ধাৰণা কৰা মতে এতিয়া এছপিখন উঠি গৈছে। কিন্তু মই এটা কথা আশা ৰাখিছোঁ, মানে ইংৰাজীত যে কয় প্ৰেডিক্টেবল হৈ গৈছে। হয়, প্ৰেডিক্টেবলটো মানুহৰ এইটো প্ৰেডিক্ট কৰিব পৰা ক্ষমতাটো বাঢ়ি গৈছে। আৰু এতিয়া মই এটা কথা কওঁ যে ঠিকেই আছে, এছপি উঠাই দিছে, সকলোৱে আদৰণি জনাইছে, কিছুমানে সমালোচনা কৰিছে, কিন্তু মূল কথাটো হ'ল যে ইলেকশ্যন বা এই গোটেই ইলেকশ্যনৰ প্ৰক্ৰিয়াটো প্ৰায় 10 মাৰ্চ মানৰ ভিতৰত শেষ হৈ যাব। কিন্তু মেট্ৰিক পৰীক্ষা 15 মাৰ্চৰ পৰা মেট্ৰিক আহি আছে, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আহি আছে, এপ্ৰিলৰ 12 তাৰিখলৈকে হ'ব। সেই সময়ছোৱাৰ মাজত যাতে আকৌ কোনো ধৰণৰ এছপি নাহে, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা ভাবি ইলেকশ্যনটো পাৰ হৈ যোৱাৰ পাছত আকৌ অসমৰ মানুহে ধাৰণা কৰাৰ দৰে যাতে আকৌ এছপিখন আহি নাযায়, এই কথা বতৰাখিনি কিন্তু একে সময়তে চৰকাৰে মনত ৰাখিব লাগিব। কাৰণ মই এইকাৰণে কৈছোঁ যে অসমৰ মানুহে যেনেকৈ ধাৰণা কৰিছে গোটেই কথা বতৰাবিলাক তেনেকৈ হৈ গৈছে। অসমৰ মানুহে ধাৰণা কৰিছিল যে পৌৰসভা মাজুলী উপ নিৰ্বাচনৰ আগে আগে এছপিখন উঠি যাব, এছপিখন উঠি গৈছে। আকৌ এতিয়া কিন্তু অসমৰ মানুহে কৈ আছে যে মেট্ৰিক পৰীক্ষা আৰম্ভ হোৱাৰ পিছত কিন্তু মাজত আকৌ এছপিখন আহি যাব পাৰে। গতিকে মই ভাবিছোঁ যে অসমৰ মানুহৰ এইটো ধাৰণা অন্ততঃ ভুল হওক, এইটো ধাৰণা কেতিয়াও সত্য প্ৰমাণিত নহওক, সেই কথাটো মই কামনা কৰিছোঁ। যি কি নহওক, এছপি খুলি দিছে। এতিয়া আচলতে বিদ্যালয়ৰ কাৰণে এটা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা খুব মানে আশাৰ বতৰা কঢ়িয়াই আনিছে। আমি অত্যন্ত সুখী হৈছোঁ, কাৰণ বিদ্যালয়ৰ মাদকতা কি সেই বস্তুটো আচলতে কণ শিশুসকলে নজনা হৈ গ'ল। 4 বছৰ বয়সত যিটো ল'ৰা ছোৱালী যিটো শিশুৱে স্কুললৈ যাব লাগিছিল, সি এতিয়া 7 বছৰ বয়সত স্কুললৈ যাব। কিমানখিনি আচলতে হেৰুৱালে, সেই হেৰুৱাখিনি কিন্তু কোনো জীৱনত কোনো কাহিনীতে সেই শিশুটোৱে কেতিয়াও ঘূৰাই নাপায়। আটাইতকৈ ডাঙৰ কথা যে কলেজৰ বাউণ্ডৰী, কলেজৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ চৌহদ গৰকি নগৰাকৈয়ে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি দিছে এছাম শিক্ষাৰ্থীয়ে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কিন্তু নাই। গতিকে পৰীক্ষা নোহোৱাকৈ এতিয়া আচলতে এতিয়া ট্ৰল হয় যে হোমমেড লয়াৰ, হোমমেড ইঞ্জিনিয়াৰ, এনেকুৱা ধৰণৰ ট্ৰল হ'বলৈ লৈছে। এইবিলাক কিন্তু এক প্ৰকাৰ কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত কিন্তু মানসিক আচলতে এটা অত্যাচাৰ। কাৰণ তেওঁলোকৰ গাত কোনো দুখ নাই, তেওঁলোকে বিদ্যালয়লৈ নোযোৱালৈকে 3 বছৰীয়া এটা ডিগ্ৰী হাং কৰি দিছে। কাৰণ 20 চনৰ পৰা বিদ্যালয়লৈ যাব পৰা নাই, 20, 21, 22 এতিয়া ডিগ্ৰীটো শেষ হ'বলৈ হ'ল। বহু এতিয়া 10টা ছেমিষ্টাৰ যদি লট থাকে, তাৰে 5-6টা ছেমিষ্টাৰ ইতিমধ্যে শেষ হৈ গৈছে আৰু 5-6টা ছেমিষ্টাৰ বাকী আছে। কিতাপ মেলি চাই পৰীক্ষা দি শেষ কৰিলে। আৰু যিসকলে মাষ্টাৰ ডিগ্ৰী কৰিছিল 2টা বছৰীয়া পাঠ্যক্ৰম, সেইসকল মাষ্টাৰ ডিগ্ৰী বিশ্ববিদ্যালয়ত এদিনো ভৰি নিদিয়াকৈ তেখেতসকলৰ মাষ্টাৰ ডিগ্ৰী শেষ হৈ গৈছে। ইয়াতকৈ আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আচলতে দুৰ্ভাগ্যজনক কথা নাই। জীৱনৰ আচলতে কি বস্তু হেৰুৱাইছে ছাত্ৰ ছাত্ৰীসকলে, সেইটো কেতিয়াও তেখেতসকলে উপলব্ধি কৰিবলৈ সক্ষম নহ'ল আৰু সেইটো কেতিয়াও আমি ঘূৰাই দিব নোৱাৰোঁ। গতিকে ৰাজনীতিক যদি আমি একাষৰীয়া কৰি থওঁ, তেনেহ'লে কিন্তু এই গোটেই ব্যৱস্থাটো এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ সেই শিক্ষাৰ বা শৈক্ষিক পৰিৱেশৰ যিটো মাদকতা, সেই মাদকতাটো ঘূৰাই আনিব। কিন্তু মই এটা কথা কৈছোঁ যে ৰাজনীতি, এই ক'ভিড, এইবিলাকক একাকাৰ কৰি ছাত্ৰ ছাত্ৰীসকলৰ জীৱনটো কেতিয়াও ধ্বংস কৰিব নালাগে। ইতিমধ্যে বেপাৰ বাণিজ্য সকলোবিলাকত বিভিন্ন ধৰণে ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়া পৰিছে। গোটেই আমাৰ অৰ্থনৈতিক ব্যৱস্থাটো কেনেকৈ দুদুল্যমান হৈছে, সেই কথা বতৰা, তাৰ যিখন প্ৰতিচ্ছবি, সেই প্ৰতিচ্ছবিখন আমি সকলোৱে দেখি আহিছোঁ। শিক্ষা, অৰ্থনৈতিক এইবিলাকত যদি অৱস্থাটো দুদুল্যমান হয়, আমি ৰাজনীতিটো যদি অকল কৰি থাকোঁ, তেনেহ'লে দেশখন বা ৰাজ্যখন কেতিয়াও নচলে। সেই কথাটো ইতিমধ্যে প্ৰমাণ হৈছে। কিন্তু এটা কথা ক'ব লাগিব যে এই এছপিখন যেনেকৈ উঠাই দিলে পটককৈ, সেই কথাটোত কিন্তু ৰাইজৰ অলপ সন্দেহ হ'বই নিশ্চিতভাৱে। কাৰণ কোনো ধৰণৰ বাধা নোহোৱাকৈ 1 লাখ 2 লাখ মানুহ এতিয়া যদি সমাগম হৈ যায়, লক্ষ্য কোঁৱৰ ডাঙৰীয়া অলপ আগত যিদৰে কৈ গ'ল যে এটা উৎসৱ হোৱাৰ পিছত যেনেকৈ এই ৰোগটোৰ কিছু সংক্ৰমণ হয়, মই কৈছোঁ যে এই নিৰ্বাচনটো কিন্তু আমাৰ অসমত এতিয়া এক প্ৰকাৰৰ উৎসৱ। গতিকে এই নিৰ্বাচনী উৎসৱটোত যদি মানুহৰ ভিৰ বাঢ়াৰ পাছত পুনৰ যদি এনেকুৱা ধৰণৰ সংক্ৰমণ বৃদ্ধি পাবলগীয়া হয়, তেনেহ'লে কিন্তু আটাইতকৈ ক্ষতিগ্ৰস্ত মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী, এতিয়া নতুনকৈ বিদ্যালয় মহাবিদ্যালয় যাবলৈ বিচৰা এই ছাত্ৰ সমাজৰ, অৰ্থনৈতিকভাৱে ব্যৱসায়ীসকলৰ গোটেই মানুহখিনি কিন্তু প্ৰভাৱ পৰিব। গতিকে মই এটা কথা কৈছোঁ যে এই নিৰ্বাচনী উৎসৱটোৰ ক্ষেত্ৰত কিন্তু কিছু এছপি লগোৱাৰ প্ৰয়োজন আছিল। সেইখিনি কিন্তু